এয়া আমি আহি কমসে কম 10 কিলোমিটাৰ মান আমাৰ গাঁৱৰ পৰা আহি আমি এই ঠাইখনত পাইছোহি। এই ঠাইখনক চাবচোন কিমান ধুনীয়া লাগিছে। Ladies and gentlemen, uncle and aunties, welcome to my new vlog, Smita family vlog. কি কৰি আছা? নাজাৰা চাই আছা? পানী ঢৌ চাই আছো, পানী লহৰ চাই আছো। প্ৰকৃতিৰ আনন্দ লৈছা? প্ৰকৃতিৰ ভৰপক আনন্দ লৈ আছো। ভৰপক আনন্দ লৈছা ন? নদীৰ লহৰ, নদী ঢৌ। বেটিয়ে লৈছে নাই? কিমান ধুনীয়া ভিউ ন ইয়াৰ পৰা? আমি নেক্সট ভিউ কোন ইটো সাইডৰ পৰা ল'ম দেই। সো ইটো পাৰত বেছি ধুনীয়া ন? মথাৰি আছে ইটো সাইডে। মথাৰি আছে, সবে ওয়াকিং কৰি আছে। ওয়াকিং কৰি আছে, ৰানিং কৰি আছে, গাঁও আছে ইটো পাৰে। মথাৰিটো মানুহে থাকে থাকে। ওকে। তাইও নেচাৰৰ মজা লৈছে ন? পানী ফাৰ্স্ট টাইম পানী দেখি পাইছে। এই আমি BMW খন তাতে পাৰতে থৈ দিছো। আচ্ছা, আপোনালোকে প্ৰকৃতিৰ অলপমান আনন্দ লওক। সক আমি নহলে এনেকুৱা ঠাইলে নাহোৱে। আমি ব্লগ বনোৱা ধান্দাত আমি আজিকালি ক'ত আহি পাইছোহি নিজে গম পোৱা নাই। এনে কেতিয়াবা পিকনিক খাবলৈ আহোঁ আৰু তাৰ পাছত এনে আমি নৰ্মেলি এনেকুৱা ঠাইলে নাহোঁ। কিন্তু এই ব্লগ বনোৱাৰ পাছত আমি ধুনীয়া ধুনীয়া ঠাইবোৰ আকৌ ৰিপিটেডলি আকৌ আমি ভিজিট কৰিবলৈ পাইছোঁ। এয়া হৈছে আপোনালোকৰ কাৰণত। তোমাক কি বহুত ভিডিঅ'ত উঠিবলৈ মন গৈছে নেকি আজি? আজি যে ইমান মুড ভাল দেখি পাইছে, নিজে নিজে কৈ দিছা। আজি মুডটো ভাল ন তোমালোকৰ? তোমালোকে মানে লোকেশ্যনটো ভাল পাইছা? ভাল লোকেশ্যন, ধুনীয়া পানী। আচ্ছা, পানী নেখেলা নি তোমালোকে? ৰেইনি সিজনতো পানী বেছি নাই, কম আছে। নামিবলৈ মন যোৱা নাই নি পানীলে? নেনামো আৰু। এইটো সিজনত ভাল নালাগে ন পানীত নামিবলৈ কাৰণে ইমান? অলপ বোকা বোকা হৈ আছে ন? আচ্ছা, আকৌ আহিম দে আমি পিকনিক খাবলৈ কাৰণে এখন জেগাত। এইটো সাইডে আহি ফ্ৰণ্টৰ সেই মাথাউৰি ফালে আহিম। এই ইটো সাইডে ন? ইটো সাইডে আহিম দে আমি কেতিয়াবা। আপোনালোককো দেখাম এইটো সাইডৰ পৰা। সেই চাওকচোন আপোনালোকে কিমান ধুনীয়াকৈ মানুহবোৰে ইভিনিং ৱাক কৰি আছে। भुरभुरी से याद आया हमें, किसे? डिस्कवरी चैनल का वो बियर ग्रिल्स का। अच्छा, भुरभुरी, दलदली, ढलान এনেকুৱা শব্দবোৰ কয় যে দলদল। আমি বিয়াৰ গ্ৰিলছ হৈ গৈছোঁ নেকি এনেকুৱা ব্লগ বনাওঁতে? বিয়াৰ গ্ৰিলছ বনিবলৈ হ'লে আমি অলপ এমেজন যেনেকুৱা অলপ ডাৰ্ক এৰিয়াত যাব লাগিব, নহয় জানো? এনেকুৱা ডাৰ্ক এৰিয়াত। এই পাছফালে অলপমান ডাৰ্ক আছে, কিন্তু কিমান হাবি আছে ক'ব নোৱাৰোঁ। ছোৱালীজনী ডাঙৰ হৈ লওক, আমিও সেনেকুৱাই ব্লগ বনাম। ভুৰভুৰি, দলদলি, ঢালান, বিয়াৰ গ্ৰিলছ যেনেকুৱা অলপ এক্টিং কৰি দিম, নহয় জানো? তুমিও অলপ মেন ভাৰ্চেছ ৱাইল্ড যেনেকুৱা বনি যাবা অলপ, নহয় জানো? আমি সেনেকুৱা ড্ৰেছ পোছাক লগাই ল'ম। ছোৱালীকো আমি অলপ সেনেকুৱা ট্ৰেইন কৰি দিম, নহয় জানো? ফুল এইবিলাক হৈছে জংগলী ফুল, নহয় জানো? তথাপিতো ধুনীয়া বুলি ভাবিলে জংগলী বুলি ক'বলৈহে, এইবিলাকো ধুনীয়া ফুল। সব বস্তুৱে ধুনীয়া যদি প্ৰকৃতিৰ আনন্দ ল'বলৈ আমি জানো, নহয় জানো? অ'কে গাইজ, ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে আমি ইয়াতে কি কওঁ, এণ্ড কৰোঁ। আজি তুমিহে কৈ দিয়া বাই বাই গাইজ বুলি কৈ দিয়া। বেটি তুমি কৈ দিয়া বাই বাই গাইজ বুলি কৈ দিয়া। See you soon, আমি আকৌ লগ পাম আমি নতুন ঠাই এখনত। বাই বাই গাইজ, গড ব্লেছ ইউ অল। আপোনালোকে সকলোৱে ভালে কুশলে থাকিব সেয়ে আমি কামনা কৰিলোঁ। বাই বাই।